হেল্ল' এভৰিৱান, মোৰ অন্য এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া পথাৰত এয়া মানুহজনে দেখুৱাই দিওঁ ৰ'বা। এয়া মানুহজনে ৰুচি ভাজি লৈ আহিছে আৰু লগতে পানী লৈ আহিছে। আৰু এয়া লৈ অহাৰ কাৰণটো হৈছে দেখুৱাইছোঁ ব'লক। আৰু কাৰণটো হৈছে এয়া মাক পাই মেলি নলা সিঁচিছে, সেইবাবে মই ৰুটি ভাজি বনাই মাহঁতৰ কাৰণে লৈ আহিলোঁ। আৰু এজন মানুহজন মাছ ধৰিম বুলি কৈ ৰখি আছে। আৰু হয়তো ভাইটি দেখিছেনে, মাছ ধৰিবলৈ আহি হাঁহে খেদিব লাগিলে। এয়া এতিয়া দেখিছেনে, মায়ে এজন এজনকৈ সকলোকে ৰুটি ভাজি বিলাবলৈ লাগি গৈছে। আৰু এইফালে মাছ দেখিছেনে, মাছে জঁপিয়াবলৈহে লাগিছে। মাছবোৰ ধৰি পিনে এইটোত ভৰাই দিওঁ। এয়া আকৌ ভাইটি দেই, কেমেৰা আগত ওলাবলৈ লাজ কৰে, সেইকাৰণে পলাইছে চব। তাৰপিছত এয়া পাপাহঁতে ৰুটি খাবলৈ লাগি গ'ল। আৰু এইফালে মা, এইফালে মানুহজন। মই আকৌ ধননি পথাৰ দেখিলে ৰখিব নোৱাৰোঁ দেই, বেয়া নাপাব, ভিডিঅ' এটা বনাই দিলোঁ। এয়া মানুহজনে আঁঠুৱাটোৰ পৰা বাল্টিঙত মাছ ভৰাবলৈ লাগি গ'ল দেই। তো গাইছ, মাছ ধৰি আহি হৈ গ'ল। আৰু এয়া ঘৰত দেখিছেনে, এয়া মিছা মাছ, এয়া মিছা মাছ পালোঁ। তাৰপিছত আকৌ এইটো বাল্টিঙত এয়া পুঠি মাছ, মাগুৰ মাছ, তেনেকৈ কেইযোৰমান পাইছোঁ। আৰু এয়াই আৰু বেছি মাছ নাপালোঁ। তাৰ পাছতে আকৌ মায়ে এয়া দেখিছেনে, মাছ ভাগ কৰিবলৈ লাগি গ'ল পলিথিনকৈ। আৰু ঘৰৰ কাৰণে সেইখন কাঁহীখনত থৈছে। তাৰপাছতে আকৌ এয়া মায়ে দুপৰীয়া সাজৰ কাৰণে ৰেডি কৰিলে। দেখিছেনে গাইছ, এয়া মায়ে মাছ ভাজি আছে। এয়া আমাৰ থালি ৰেডি হৈ গ'ল। এয়া ভাত, এয়া কচু দাইল, এয়া মাছ আৰু এয়া জলকীয়া। এতিয়া ভাবিছোঁ আপোনালোককো বাই বাই দিওঁ। আকৌ লগ পাম নেক্সট ব্লগত।